वर्ल्ड कपर फाइनल मेचखन अहा 27 नवेम्बर तारिखे अनुष्ठित हब হয় गाइस एटु एकदम सत्य कथा आरु एटु एकदम सचा बातरी तो गाइस আজি আপোনালোক এই আপডেটটো জনাম वर्ल्ड कपर যিখন फाइनल खेल আছিল ইন্ডিয়া আৰু অস্ট্রেলিয়াৰ মাজত সেই ফাইনেল খেলখনত এম্পিয়াৰৰ দুখৰ কাৰণে বা অস্ট্রেলিয়া ক্ৰিকেটাৰ বিলাকে যি নাইনচাফি কৰি ইন্ডিয়াক হৰালে তো গাইস হেয়া প্ৰায় 5 দিন 6 দিন পাছত হেয়া সকলো বিসংগতিৰ তথ্য আইসিসি হক বিসিসি হক সকলোৱে পাইছে ভিডিও ফুটেজসমূহ চাই তো গাইস আগতে এটা নিউজ প্ৰচাৰ হৈ গ'ল যে অহা 27 নৱেম্বৰ তাৰিখে ফাইনেল খেলখন আকৌ অনুষ্ঠিত হ'ব তো গাইস এটো কথা শুনাৰ লগে লগে মোৰ মনটো পুৰা উৎফুল্লিত হৈ গৈছে কাৰণ এবাৰ ইন্ডিয়াই প্ৰতিশোধ ল'ব তো গাইস এই আপডেটটো আপোনালোকে জানিবলৈ পাৰিব সঁচাই 27 তাৰিখে হ'ব নে 27 তাৰিখে যদি হয় কিমান অভাৰৰ কাৰণে হ'ব আৰু ৰোহিত শৰ্মা খেলিবনে নেখেলে বা সকলো প্লেয়াৰে খেলিবনে নেখেলে বা কিমান টাইমৰ পৰা অনুষ্ঠিত হয় তো গাইস এটা ধামাকা আপডেট লৈ আহিছো আপোনালোকৰ মাজৰে তো ভিডিওটো সকলোকে চাই থাকিব তো গাইস আপোনালোকে সকলোৱে জানে 2023 চনৰ যি ক্ৰিকেট ওয়াৰ্ল্ড কাপ ওডিআই ক্ৰিকেট ওয়াৰ্ল্ড কাপ ইন্ডিয়াই আয়োজিত কৰিছিল আৰু ইয়াত এই ওয়াৰ্ল্ড কাপখনৰ সকলো মেচ ইন্ডিয়াই প্ৰায় 9খন খেল এখনো পৰাজয় নোহোৱাকৈ গোটেইখন খেলত জয়ী হৈ গৈছিল কিন্তু দুখৰ কথা এইটো যে ফাইনেলত যায় কিছুমানৰ দুখৰ কাৰণে কিছুমানৰ ভুল সিদ্ধান্তৰ কাৰণে কিছুমানৰ ভুল কৰ্মকাণ্ডৰ বাবে ভাৰতে হাৰিব লগা এক পৰিস্থিতি হ'ল আৰু সেই ভাৰত হাৰাৰ কাৰণে 150 কোটি যি জনগণ আছে ভাৰতৰ সকলোৱে প্ৰায় দুখত মিয়মান হৈ আছে আৰু বহু কেইজন ক্ৰিকেট অনুৰাগীয়ে ইতিমধ্যে এই সংসাৰৰ পৰা বিদায় মাগিছে ক্ৰিকেটত ভাৰত হৰাৰ কাৰণে তো গাইস তাত হৈছিল কি ইন্ডিয়া আৰু অস্ট্রেলিয়াৰ মাজত ফাইনেল খেলখন অনুষ্ঠিত হৈছিল 19 তাৰিখে তো গাইস তাতে আপোনালোকে খেল সকলোৱে চাইছে নিশ্চয় আৰু তাতে আপোনালোকে গম পাইছে যে ভাৰতে এক বেটিঙত দুৰ্বল প্ৰদৰ্শন কৰিছিল যদিও ফিল্ডিঙত অথবা আমাৰ বোলিঙত বহুত ধুনীয়া প্ৰদৰ্শন কৰি তো গাইস আপোনালোকে সকলোৱে এইকেইদিন ফেচবুক হওক ইউটিউব হওক ইনষ্টাগ্ৰাম সকলোতে আপোনালোকে এটা খবৰ পাইছে যে খেলখন আকৌ অনুষ্ঠিত হ'ব সঁচাই হ'ব নে খেল এবাৰ হৈ যোৱাৰ পিছত খেলখন আকৌ অনুষ্ঠিত হ'বনে তো গাইস এই বাতৰিটো মই প্ৰথম সঁচা বুলি ভাবিছিল কিন্তু এটো সঁচা নহয় বিসিসিআই হওক আইসিসি হওক সকলোৱে এই বাতৰিটো নটছাট কৰিছে কাৰণ এবাৰ হৈ যোৱা খেলখন কেতিয়াও দুবাৰ অনুষ্ঠিত নহয় তো গাইস হয় যদি বৰষুণ হ'ল হয় বা যদি কিবা সেইদিনাখনে খেলখনৰ মাজত কিবা যদি অসুবিধা হ'ল হয় তেন্তে সেই খেলখন দ্বিতীয় দিনাখন বা পিছৰ দিনাখনলৈ অনুষ্ঠিত কৰিব পাৰিলে কিন্তু ওয়াৰ্ল্ড কাপ অনুষ্ঠিত হৈ যোৱা প্ৰায় আজি এসপ্তাহ হ'বলৈ হ'ল আজি 24 তাৰিখ তো গাইস এটো একদম মিছা কথা বিভিন্ন বহুতো ইউটিউবাৰ হওক বহুতো ফেসবুকাৰ হওক বহুতো নিউজ চেনেল হওক তেওঁলোকে প্ৰচাৰ কৰি আছে যে খেলখন আকৌ অনুষ্ঠিত হ'ব মানে আৰু ডেট এটা দিছে যে 27 তাৰিখে খেলখন আকৌ অনুষ্ঠিত হ'ব আৰু সেই খেলখনত কেৱল ৰোহিত শৰ্মাই বেটিং কৰিব আৰু বিৰাট কোহলিয়ে বেটিং কৰিব কাৰণ এটা ভুল ধাৰণা নে সঁচা কথা ওলাইছে যে কোহলিৰ যোনটো বোলিঙত তেওঁ আউট হৈছিল সেই আউট হোৱা নাছিলে আৰু ৰোহিত শৰ্মাৰ যোনটো কেচ আছিলে সেই কেচটো বোলে মাটিত লাগিছিলে তো গাইস মই ভিডিও ফুটেজসমূহ চাইছো কিন্তু কথাটো কিমান দূৰ সত্য হেতু নাজানো তো গাইস এই খেলখন আৰু হোৱা কোনো চান্স নাই আপোনালোকে এনে ধৰণৰ ভুৱা বাতৰিত ভুল নাযাব কাৰণ এবাৰ অনুষ্ঠিত হোৱা খেলখন কেতিয়া অনুষ্ঠিত হৈ নাযায় যদি হয় তেন্তে তাৰ পিছদিনাখনে হ'ল হয় বা আৰু যদি হয় বিসিসিআই নিশ্চয় জনালে হয় তেওঁলোকে টুইট কৰি বা বিভিন্ন ধৰণৰ তেওঁলোকৰ ডাঙৰ বোৰ্ডসমূহে জনালে হয় খেলখন হ'ব কিন্তু এটো আপোনালোকে ভাবক একদম মিছা কথা আমাৰ ইয়াতো বহুত ধৰণৰ বাতৰি ওলাইছে যে বহুত ডাঙৰ নিউজ চেনেলে প্ৰচাৰ কৰি আছে বা বহুত ডাঙৰ কন্টেন্ট ক্ৰিয়েটাৰে প্ৰচাৰ কৰিছে খেলখন 27 তাৰিখে হ'ব বিৰাট কোহলিয়ে খেলিব আৰু আপোনাৰ কেএল ৰাহুল আৰু মানে 3-4 জন মানে খেলিব কিন্তু এটো একদম মিছা কথা বাৰে কৈ আছো আপোনালোকে এটো মিছা কথা তো গাইস আপডেটটো ইমানখিনি আছিল এবাৰ অনুষ্ঠিত হৈ যোৱা খেল কেতিয়া অনুষ্ঠিত নহয় তো গাইস আজি ভিডিওটো কেনেকুৱা লাগিছে মানে আপডেটটো মই আপোনালোকক জনাইছো কাৰণ বহুতো লোকে মোক সুধি আছে যে খেলখন সঁচাই অনুষ্ঠিত হ'বনে তো গাইস মোৰ হাঁহি উঠিছে কিয় জানেনে এবাৰ অনুষ্ঠিত হৈ যোৱা খেলখন কেতিয়া অনুষ্ঠিত নহয় ভাৰতে যি দুৰ্বল প্ৰদৰ্শন কৰিলে সেই দুৰ্বল প্ৰদৰ্শনৰ কাৰণে তেওঁলোকে হাৰিব লগা এক পৰিস্থিতিৰ সন্মুখীন হৈ গ'ল কিন্তু আমি সদায় ভাৰতীয় ক্ৰিকেট টিমৰ লগত আছো তেওঁলোকৰ উৎসাহ দি যাবৰ কাৰণে আপুনি সদায় যত্ন কৰো আৰু অনাগত যিসমূহ আহিব লগা খেল হ'ব ক্ৰিকেট টেষ্ট ওয়াৰ্ল্ড কাপ আছে তাৰ পিছত আপোনাৰ টি20 ওয়াৰ্ল্ড কাপ আছে এই খেলসমূহত ভাৰতে সুন্দৰ প্ৰদৰ্শন কৰি ইন্ডিয়াক ট্ৰফি দিবলৈ যত্ন কৰক তো গাইস আজি ভিডিওটো ইমানখিনি আছিল যদি ভিডিওটো ভাল লাগিছে লাইক কমেন্ট সাবস্ক্ৰাইব কৰিব ধন্যবাদ